হেল্ল' আৰু নমস্কাৰ সকলোকে যিসকলে মোক সুধি আছিলে যে নেগ্ৰিমছত কেনেকৈ কি দেখাব লাগে প্ৰচেছ কি চ' এই ভিডিঅ'টো তেওঁলোকৰ বাবে আৰু হস্পিটেলত এণ্ট্ৰি কৰাৰ পিছতে ৰাইট ছাইডে এটা কাউণ্টাৰ আছে ছিকিউৰিটি গাৰ্ডৰ নিচিনা এজন বহে তেওঁৰ পৰা আপোনালোকে ফৰ্ম এখন ল'ব তাৰপিছত ফৰ্মখন ফিল আপ কৰি কাউণ্টাৰ নম্বৰ 4ত দিব লাগে য'ত আপোনালোকে 10 টকা এটা দিব লাগে ডক্টৰৰ ফিজ আৰু আধাৰ কাৰ্ড লাগে আৰু এই লাইনটো বহুত দীঘলীয়া হৈ যায় সেইকাৰণে প্ৰায় 8টা নাবাজাৰ আগতে আহি যাব তাৰপিছত তাৰ পৰা এখন প্ৰেছক্ৰিপশ্যন দিব যিখন প্ৰেছক্ৰিপশ্যনত ৰুম নাম্বাৰ এণ্ড অল সব মেনশ্যন থাকে তো যিটো ৰুম নাম্বাৰ থাকে তাৰ ফ্ৰণ্টতে আৰু এটা কাউণ্টাৰ থাকে য'ত গৈ আপোনালোকে সেই কাগজবোৰ ছাবমিট কৰিব পাৰে আৰু ডক্টৰক দেখুৱাৰ পিছত যিবোৰ ব্লাড টেষ্ট থাকে সেইটো কৰিবৰ কাৰণে আৰু এটা ৰুমত যাব লাগে য'ত আপোনালোকে বিল পে' কৰাৰ পিছত আপোনাক ব্লাড টেষ্ট কৰোৱা হয় আৰু এভৰি ফ্ল'ৰতে এজন ছিকিউৰিটি গাৰ্ড থাকে হেল্প কৰিব অলৰেডি আমাৰ টেষ্ট কৰা গ'ল টেষ্টৰ ৰিপৰ্ট দিবলৈ 2 দিন লাগে চ' আমাৰ মা এফালে চোৱা একো প্ৰব্লেম নাই বাৰু ডক্টৰে চালে মেলিলে কেইটামান টেষ্ট কৰিবলৈ দিছে আৰু শ্বকিং কথাটো এইটো ময়ো দেখালোঁ আৰু দেখুৱাওঁতে মোৰ প্ৰায় মানে বহুত কিবা কিবি বহুত দিনৰ পৰা মানে হৈ আছিলে বেলেগ ন অলপ গেষ্ট্ৰিক প্ৰব্লেম তাৰপিছত অলপ উইকনেছ লাগে তো মই দেখাওঁতে 17টামান টেষ্ট দিছে মানে A to Z দিছে তো মই প্ৰথমতে ভাবিলোঁ বিল বেলেগ ফালিব আৰু মই নকৰোঁ টেষ্ট তাৰপিছত মই প্ৰথমতে মানে পে'মেণ্টটো কিমান হ'ব সেইটো জানিবলৈ গ'লোঁ 750 টকা হৈছে মোৰ 15টা নে 16টা বিলত কেন ইউ বিলিভ ইট য'ত আমাৰ অসমত থাইৰয়ড এটাৰ টেষ্ট কৰোঁতে 700 ওপৰ হৈ যায়গৈ আৰু আল্ট্ৰাছাউণ্ড 200 টকাত হৈছে মাই গড কোনোবাই মিছা কৈছোঁ বুলিও ভাবিব পাৰে সেইকাৰণে মই বিলখনো ইয়াতে লগাই দিছোঁ আৰু 790 হৈছিলে ব্লাড টেষ্ট এইবোৰত আৰু 200 এক্সট্ৰাকৈ আল্ট্ৰাছাউণ্ডৰ লৈছে চ' কম খৰচতে যদি ট্ৰিটমেণ্ট কৰিব বিচাৰে আৰু ভাল ট্ৰিটমেণ্ট দেই এনেতো আমাৰ অসমত অলৰেডি ট্ৰিটমেণ্টৰ নামত লুটিয়েই থাকে চ' আপোনালোকে ইয়ালৈ আহিব পাৰে আৰু মোৰ পিছদিনাখনো কিছুমান ব্লাড টেষ্ট আছিলে তো আপোনালোকে আহিলে দেওবাৰেতো ক্ল'জ থাকে আৰু শনিবাৰ হাফ ডে হয় সেইকাৰণে আপোনালোকে সোমবাৰে আহিলে বেছি ভাল হয় যদি ছানডে আহি যায় ৰাতি থাকি দিলে সোমবাৰে একদম আৰ্লি মৰ্ণিং গৈ দেখাই ল'লে মানে দেৰি কৰিলে লাইনটো বেছি দীঘলীয়া হৈ যায় আৰু কি হয় কিছুমান বস্তু যেনেকৈ আল্ট্ৰাছাউণ্ড হয় তাৰপিছত MRI তাৰ কাৰণে এপইণ্টমেণ্ট দিয়ে আৰু মোৰ লাগ ইমান ভাল আছিলে যে যিদিনাখন মই শনিবাৰে এপইণ্টমেণ্ট লৈছিলোঁ আল্ট্ৰাছাউণ্ডৰ কাৰণে তো মই পাই গৈছিলোঁ সোমবাৰে আৰু ইয়াত MRIও 5000ত হৈ যায় চ' মোৰ মাৰ আকৌ এপইণ্টমেণ্ট দিছে আগষ্টত তেতিয়া লৈ যাব লাগিব আৰু সকলো বস্তু মই ৰেকৰ্ড কৰিব পৰাটো সম্ভৱ হোৱা নাই কাৰণ এনেকুৱা হৈছে মাৰো দেখুৱাব লগা আছিলে মই নিজৰ দেখুৱাটো লাগি আছিলোঁ চ' যিমান পাৰোঁ আপোনালোকক ট্ৰাই কৰিছোঁ ইনফৰ্মেশ্যন দিবলৈ যদি কিবা কুৱেশ্যন থাকে কমেণ্টত দিব মই ৰিপ্লাই কৰিম আজিলৈ আহিছোঁ